সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক এটা ভাল খবৰ দিম। প্ৰথমে আপোনালোকক এই বাতৰিটো পঢ়ি দিব বিচাৰিছোঁ। বাতৰিত লিখিছে, ৰাজ্যত পুনৰ 1 লাখ শিক্ষয়িত্ৰী নিযুক্তি দিয়া হ'ব। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আজি বিলাসীপাৰাত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰীয়ে প্ৰথমে বিলাসীপাৰা পৌৰসভাৰ ৩ নং ৱাৰ্ডত অৱস্থিত তথা 1928 চনত স্থাপিত ঐতিহাসিক ইন্দ্ৰনাৰায়ণ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত আটকধুনীয়া বিদ্যালয় ভৱনটি উদ্বোধন কৰে। 2021 চনৰ 5 জানুৱাৰীত অসম চৰকাৰৰ 2019-20 বিত্তীয় বৰ্ষৰ আঁচনিৰ পৰা উক্ত বিদ্যালয় ভৱনটো নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পাছত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰীয়ে এখন মুকলি সভাত অংশগ্ৰহণ কৰে। প্ৰাক্তন নগৰপালক দীপেশ দাসে ধৰা মুকলি সভাত মন্ত্ৰী পেগুৱে ভাষণত উল্লেখ কৰে যে ৰাজ্যখনৰ প্ৰায় 2,21,000 শিক্ষক-শিক্ষয়িত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে আৰু ৰাজ্যখনত পুনৰ 1 লাখ শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি দিয়া হ'ব। তেওঁ আৰু কয় যে 43,000 বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰি থকাৰ লগতে ৰাজ্যখনৰ সকলো শিক্ষক-কৰ্মচাৰীৰ সমস্যা সমাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাৰ্যসূচীত অসম চৰকাৰ বিপণন নিগমৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংঘিয়ে ভাষণত উল্লেখ কৰে যে তেওঁ এইখন বিদ্যালয়ৰ ছাত্ৰ আছিল আৰু এইখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহইও এই ঐতিহাসিক বিদ্যালয়খনৰ ছাত্ৰ আছিল। সেই উপলক্ষে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ শৃংখলাবদ্ধভাৱে বজাই ৰাখিবলৈ আহ্বান জনায়। এইখিনি আছিল মূল কথাখিনি। আপোনালোকে যিসকলে টেট পাছ কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ আছে। অতি সোনকালে হয়তো নিযুক্তি দিব। আৰু যিসকলে টেট পৰীক্ষা পাছ কৰি থোৱা নাই, হয়তো তেওঁলোকৰ টেট পৰীক্ষা হয়তো এটা আকৌ পাতিবও পাৰে। কেতিয়াবা হয়তো 2023 চনত পাতিবও পাৰে। গতিকে আপোনালোকে তাৰ বাবে ৰেডি হওক। ইয়াকে ক'লোঁ। যিসকলে চেনেলটো নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ধৰণৰ শিক্ষা সম্বন্ধীয় বাতৰি পাই থাকিবলৈ।